চাওক আজি তাৰমানে আমাৰ গোটেই বাইদেউ আৰু দাদা লগতে আমাৰ বন্ধু বান্ধৱীসকলৰ খানা আছে এয়া চাওক চবে এতিয়া খানা হ'ব ইয়াত প্ৰীতম ইয়াত ভাত বনাই থকা হৈছে এয়া চাওক উপমাই দিওঁ এইভাগে চাই দি একবাৰ হাই দি খানা খাই কেনে লাগব ভাবে খানা খাই মানে মানুহ কটা চাই কেনে লাগছে এনে খানা কেনে হ'ব খানাটো ভালেই হ'ব আমাৰ ইয়াৰ হেমাংগদা কলপাত আনছে কলপাতত বা কি কৰিব শুনে জানে এ প্ৰীতম এইভাগে আছে মানে গাইজ মোৰ চেনেলটো মানে বহুত দিন ভিডিঅ' দিব পৰা নাই মানে উদ্দীপৰ চেনেলটোৰ পৰা মই জনাই দিলোঁ মানে মই দিম বাৰু ভিডিঅ' তাৰমানে বহুত দিন ভিডিঅ' বনোৱা নাই বাৰু আহিব মাজতে আহিব নতুন নতুন ভিডিঅ' আহিব ভাল ভাল ভিডিঅ' দিব চেষ্টা কৰিম বাৰু মই কোৱা নাই বাৰু আপডেট দি থাকিম বৰ্তমান যাই আছো আমি এতিয়া কলপাত ধুবা চাওক কলপাত ধুবা যাই আছো নদীত নামি যাম গাইছ কলি কিন্তু বাচিব যা 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 এ মোক দি মই যাম চবে বহি বৰ্তমান আলোচনা কৰি আছে খানাত কি খাব ইহুন কৌশিক ভাবি আছে কি খাম আমি খানাত ইয়াৰ কাৰণে একবাৰ না কৌশিকক কলপাতত ভাত দিয়া হ'ব মাংসৰ উতল আহি আছে চাওক চাওক মাংসৰ আঞ্জা চাওক এই মাংসৰ আঞ্জা এইটো নহয় ভাত ধৰি গৈছে খাই আছে এইবিলাকে চাওক কৌশিক আঞ্জা ভাত কেনে হৈছে মজা আছে খাব পৰা হৈছে টেনশ্যন নাই হৈ গেল চাওক ভাৰ্গৱৰ মোবাইল হৈছে ক'ত গেল মোবাইলটো তোৰ কো হয় দাম কিবা অলপ কৈ দি কেনে লাগিল খানাটো খাই একদম কি হৈছে হেমাংগদা কেনে লাগিল খানাটো খাই একদম ঘটিয়া কিয় ই কি এতিয়া বৰ্তমান এয়া চাওক এই এক খেদবা পাৰে নাই কি কৰা যায় যা ঘৰত যা আমাৰ ভিডিঅ'টো সমাপ্ত কৰে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব লগতে সাবস্ক্ৰাইব কৰিব এয়া চাওক